মি এট দ্য জু ইউটিউবৰ প্ৰথমটো ভিডিঅ' আজিৰ পৰা প্ৰায় 13 বছৰ আগতে 23 এপ্ৰিল 2005 জয়ত নামৰ ইউটিউব চেনেলটোৰ পৰা আপলোড কৰা হৈছিল। যদি এনেধৰণৰ আৰু জানিবলগীয়া ভিডিঅ' চাব বিচাৰে ছাবস্ক্ৰাইব কৰক অসম পইণ্টটোক আৰু কাষতে থকা টিলিঙাটো বজাই আমাৰ অসম পইণ্টটোৰ পৰিয়ালৰ লগত যোগদান কৰক। তেন্তে আৰম্ভ কৰোঁ নেক্সট টপিকটো লৈ। এটা ভিডিঅ' বাৰু কিমান দীঘল হ'ব পাৰে? এদিন, দুদিন, 3 দিন? ইউটিউবৰ সকলোতকৈ দীঘল ভিডিঅ'টো 571 ঘণ্টা 1 মিনিট আৰু 41 ছেকেণ্ডৰ, যিটো সময়সীমা হৈছে 23 দিন, যি আপুনি চাবলৈ কাৰণে একেৰাহে 23 দিন সময় দিব লাগিব, তেতিয়াহে আপুনি ভিডিঅ'টো শেষ কৰিব পাৰিব। ইউটিউবত প্ৰত্যেক মিনিটত 300 ঘণ্টাতকৈও অধিক ভিডিঅ' আপলোড কৰা হয়। তাৰ ভিতৰত মোৰ ভিডিঅ'টো সোমাই আছে 5 মিনিটৰ। আপুনি বাৰু জানেনে, পে'পল এপছত কাম কৰা 3জন কৰ্মচাৰীয়ে ইউটিউবৰ আৱিষ্কাৰ কৰিছিল আৰু আমাৰ মাজলৈ লৈ আহিছিল। ইউটিউবত পৃথিৱীৰ প্ৰায় 74টা ভাষা ভিডিঅ' পোৱা যায়, য'ত আমাৰ অসমীয়া ভাষাটো সোমাই আছে। ইউটিউবৰ যিকোনো এটা ভিডিঅ' 20% মানুহে 10 ছেকেণ্ড চোৱাৰ পিছতে কাটি দিয়ে। আচৰিত নহয়নে? আপুনি যে মোৰ ভিডিঅ'টো এতিয়াও চাই আছে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। লেপটপ, টিভি আৰু পিচিক যদি আমি চাইড কৰি দিওঁ, তেন্তে 1,000,000,000,000 মানে 100 কোটি মানুহে ইউটিউব মোবাইলতে চায়। ইউটিউবত মহিলা ইউজাৰৰ সংখ্যা য'ত 38%, তাত পুৰুষ ইউজাৰৰ সংখ্যা হৈছে 62%। আজিৰ ভিডিঅ'টোত ইমানেই। যদি আপুনি চাই ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু আপোনাৰ লগৰবোৰৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদৰে জয় আই অসম।